হেল্ল' বন্ধুসকল, মই চেনেল স্বাগতম জনালোঁ। মই অকণমানি মইনাজনী বাৰ্বি কলিতাই যি ভাগৱত পৰিৱেশন কৰিলে, তেওঁ আনন্দ বজাৰৰ শংকৰদেৱ শিশু নিকেতনৰ ৩য় মানৰ এজনী ছাত্ৰী বাৰ্বি কলিতাৰ আজি যিটো মই পৰিৱেশন দেখিলোঁ ভাগৱত পাঠ, পুৰা আচৰিত। আহকচোন। ল'ৰা ছোৱালী নাতি নাতিনীৰ পৰা আপুনি বিচৰা ধৰণে ফল পাবলৈ হ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কৰ্মৰাজিৰ সৈতে, গুৰুজনাৰ সৃষ্টিৰাজিৰ সৈতে, গুৰুজনাই দি যোৱা নীতি আৰু আদৰ্শৰ সৈতে, গুৰুজনাই দি যোৱা সংস্কাৰৰ সৈতে পৰিচয় কৰাই দিব লাগিব। কাৰণ গুৰুজনাৰ প্ৰতিটো কৰ্মই আছিল প্ৰেমময়, আনন্দময় আৰু শিল্পময়। গীত, বাট, নাট, বৰগীত আদি গুৰুজনাৰ প্ৰতিটো সৃষ্টিয়েই আছিল কলা সংগত, শিল্প সংগত আৰু গভীৰ তত্ত্বাৰ্থযুক্ত। যেনে মই বৰগীতৰ কথাকে লৈছোঁ। নিশাচৰ হে শুনা শুনা বৈৰী প্ৰমাণ, বৈৰী পৰা শত্ৰু চিৰিব পৰা সুৰটো শুনা। নিশাচৰৰ নাশ নিদান, নিশাচৰ নাশ কৰিব পৰা নিদান অৰ্থাৎ স্বৰটো শুনা। ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কি সুৰ আৰু কি শত্ৰুৰ কথা কৈছে। ইয়াত গুৰুজনাই এইটো সুৰৰে কথা কৈছে, যিটো সুৰৰ কথা কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে তেওঁৰ কবিতাৰ মাজেৰে উল্লেখ কৰিছে। জীৱনৰ সুৰেৰে প্ৰেম মন্দকিনী ধাৰা, অসীম সাধনা বোলে নমলা স্বৰ্গৰ পৰা। যিটো সুৰে সৰগৰ গংগালৈ বোৱাই আনিব পাৰে, যিটো সুৰে সৰগৰ প্ৰেম লৈ আহিব পাৰে, শান্তি আনিব পাৰে, আনন্দ আনিব পাৰে, পুণ্য আনিব পাৰে, সেই সুৰটো শুনা। আৰু নিশাচৰত নাশ নিদান, নিশা কি চৰে বাপুকলাই মাতৃসকল, কওকচোন নিশা কি চৰে? হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই কাম, ক্ৰোধ, লোভ, ৰূপী নিশাচৰ বিলাকক নাশ কৰা স্বৰটো শুনিবলৈ কৈছে। আৰু নিশা কি চৰে? নিশা চোৰ চৰে, ডকাইত চৰে, নহয় নে বাপুকলাই মাতৃসকল? আমি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ভাষাৰে গাওঁ। মহাবলৱন্ত দুৰ্বাসনা ঘোৰ, হৰি 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 আমাৰ মনক তেজিয়া দূৰণ যায়। আমাৰ মনৰ লগত থকা দুৰ্বাসনাবিলাক, কৰ্ম অহংকাৰবিলাক, ৰজগুণবিলাক হৈছে আমাৰ জীৱনৰ চোৰ আৰু ডকাই। আৰু ৰাৱণ ৰূপী এই ৰজগুণ কেইটাই কি কৰে? আমাৰ জীৱনৰ শান্তি সীতাক হৰণ কৰি থাকে। গুৰুজনাই এই ৰজগুণ ৰূপী নিশাচৰ বিলাককো নাশ কৰা স্বৰটো শুনিবলৈ কৈছে। আৰু শত্ৰু, ইয়াত এইবোৰ শত্ৰুৰে কথা কোৱা হৈছে। যিবোৰ শত্ৰুৰ কথা শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত অৰ্জুনক কৈছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত অৰ্জুনে যেতিয়া সমূহ সমৰত নিজৰ ইষ্ট কুটুম্ব, বংশ পৰিয়ালৰ সকলোবোৰ দেখিলে, তেতিয়া তেওঁৰ মোহ হ'ল
শৰীৰ নৈতিক বিদ্যা সুপ্তিয়া দুষ্টি বহ হে গোবিন্দ মই যুদ্ধ নকৰোঁ কৃষ্ণই গীতা শুনাই শুনাই অৰ্জুনক বুজনি দিব লগা হ'ল যে সখা তুমি সন্মুখত যিবোৰ শত্ৰু দেখিছ এইবোৰ তোমাৰ আচল শত্ৰু নহয় আচল শত্ৰু কেইটা তোমাৰ লগতেই আছে অৰ্জুন আচৰিত হ'ল আৰু কিবা শত্ৰু আছে বোলে হয় ৰজিত ইন্দ্ৰিয় যাৰ বিষয় বুদ্ধি আশোক হকাবিনিষ্কা বিৰোধা হিহি ইন্দ্ৰিয়বিলাকৰ বশৱৰ্তী হৈ যিসকল লোকে বিষয় দখলতে বদ্ধ হৈ এই সংসাৰখনকেই সকলো বুলি ভাবি আছে সেইসকল লোকে কেতিয়াও জীৱনত সিদ্ধি লাভ কৰিব নোৱাৰে গতিকে আমাৰ আচল শত্ৰু হ'ল আমাৰ মন আৰু ইন্দ্ৰিয়বিলাক এই মন আৰু ইন্দ্ৰিয়ৰ কাৰণে আমি কৰ্ম অহংকাৰত লিপ্ত হওঁ বিভিন্ন কুকাৰ্যৰ সৈতে জড়িত হওঁ এই মন আৰু ইন্দ্ৰিয়ৰ কাৰণে মানুহে জাত পাত উচ্চ নিচ ধনী দুখীয়া আদিৰ বিচাৰ কৰি থাকে কিন্তু বাপসকলাই মাতে গুৰুজনাই ভাগৱত তাৎপৰ্যত লিখিছে মায়া ময় দেহা